আমাৰ প্ৰায় এটা অভিযোগ থাকে যে যি হয় মোৰ লগত বেয়াই হয় ভাল একো হৈ পোৱা নাই যি হয় বেয়া ঘটনা হয় কেৱল মোৰ লগতেই হয় লকডাউনৰ পিছত এতিয়া জব নাই ভাল লাগিছিল কাৰোবাক প্ৰপ'জ দিছিলোঁ আজি ৰিপ্লাই নাই এনেকুৱা ধৰণৰ বহুত অভিযোগ আমাৰ থাকে এইটো আমি একাষাৰে নিউ কৰিব নোৱাৰি থাকে কিন্তু কথাটো হ'ল কি এই বেয়াবোৰ বা যি হৈছে আমাৰ লগত ভালৰ কাৰণে হৈছে বুলি মই ক'ব খোজো আজি গম নাপাওঁ আজি আমাৰ লগত কি হৈছে কিন্তু আজিৰ পৰা প্ৰায় 10-20 বছৰ পিছত যেতিয়া আমি ঘূৰি চাম পিছলৈ তেতিয়াই গম পাম যে অমুক সময়ত মোৰ লগত অমুক হৈছিল সেইটো নহ'লে মই আজি এইটো হ'ব নোৱাৰিলোহেঁতেন এনেকুৱা বহুত কাহিনী আছে কিন্তু মই এটা সৰু কাহিনী আপোনাক কৈছোঁ ৰজাদিনীয়া কাহিনী এটা কৈছোঁ এসময়ত এজন ৰজাৰ ল'ৰা আৰু মন্ত্ৰীৰ ল'ৰাজন বহুত ঘনিষ্ঠ বন্ধু আছিল একেলগে খেলা ধূলা কৰিছিল একেলগে ফুৰা চকা কৰিছিল এদিন খেলি থাকোঁতে কি হ'ল ৰজাৰ ল'ৰাজনৰ আঙুলিত কাটিলে বুঢ়া আঙুলিটো কাটিলে ওচৰতে আছিল মন্ত্ৰীৰ ল'ৰাজনে ক'লে যে যি হয় ভালৰ কাৰণে হয় তই চিন্তা কৰিব নালাগে যি হয় ভালৰ কাৰণে হয় তাৰপিছত এনেকৈ কোৱাত ৰজাৰ ল'ৰাজনৰ মনে মনে অলপমান খং উঠিল কাৰণ মোৰ বুঢ়া আঙুলিটো কাটিছে মোৰ বন্ধুজন দুখী হ'ব লাগে কৈছে ভালৰ কাৰণেই হয় আৰু ভাবিলে ইয়াক এটা শিক্ষা এটা দিব লাগিব এনেকৈ ভাবি মন্ত্ৰীৰ ল'ৰাজনক এদিন ক'লে ব'ল আমি ফুৰি আহোঁ এনেকৈ কৈ মন্ত্ৰীৰ ল'ৰাজনক ফুৰিবলৈ গ'ল এটা গাঁত দেখা পালে গাঁত এটা দেখা পালে ৰজাৰ ল'ৰাজনে মন্ত্ৰী ল'ৰাজনক তাতে ঠেলা মাৰি পেলাই দিলে দীপাৰৰ পৰা কৈছে যে তইতো কৈছিলি ভগৱানে যি কৰে ভালৰ কাৰণে কৰে তোক এতিয়া মই গাঁতটোত পেলাই দিলোঁ তই এতিয়া কেনেকৈ উঠ ইয়াৰ পৰা আৰু প্ৰমাণ কৰ যে ভগৱানে ভালৰ কাৰণে কৰে এনেকৈ কৈ ৰজাৰ ল'ৰাজন গুচি গৈ থাকোঁতে সি দুজনমান মানুহ লগ পালে সেই মানুহ দুজন আছিল অন্য দেশৰ আৰু সেইখন দেশলৈ আহিছিল ল'ৰা বিচাৰি বলি দিবৰ কাৰণে যদি কিবা শুভ কামৰ আৰম্ভণি কৰা হয় তেতিয়া বলি দিয়া প্ৰথা আছিল মানুহৰ ৰজাৰ ল'ৰাজন সুস্থ পুস্থ পাহুৱাল ল'ৰা ৰজাৰ ল'ৰা দেখনীয়াৰ ল'ৰা গতিকে ভাবিলে এজন পাৰফেক্ট আৰু ৰজাৰ ল'ৰাজনক বান্ধি কুন্ধি লৈ যাব ওলাল বন্দী কৰি তেনেতে দেখিলে যে ৰজাৰ ল'ৰাজনৰ আঙুলিত কটা দাগ আৰু বলি দিয়া মানুহজন হ'ব লাগিব নিখুঁত একো দাগ থাকিব নোৱাৰিব গতিকে ৰজাৰ ল'ৰাজনকতো বলি দিব নোৱাৰে এটা আঙুলিত আছিল কটা দাগ গতিকে ৰজাৰ ল'ৰাজনক এৰি দিলে যদি ৰজাৰ ল'ৰাজনৰ লগত মন্ত্ৰীৰ ল'ৰাজন থাকিল হয় তাৰ মূৰ কটা গ'ল হয় খাটাং কাৰণ মন্ত্ৰীৰ ল'ৰাজন আছিল নিখুঁত আৰু বলি দিবলৈ লাগে নিখুঁত মানুহ গতিকে মন্ত্ৰীৰ ল'ৰাক খাটাং লৈ গ'ল হয় আৰু মূৰ কাটি দিলে হয় গতিকে মন্ত্ৰীৰ ল'ৰাক পেলাই থৈ গৈছিল গাঁতত গতিকে তাক বিচাৰিয়ে নাপালে ৰজাৰ ল'ৰাক পালে কিন্তু তাৰ আছিল আঙুলি কটা গতিকে প্ৰমাণ হ'ল যে ভগৱানে যি কৰে ভালৰ কাৰণে কৰে যদি ৰজাৰ ল'ৰাৰ আঙুলিত নাকাটিলে হয় ৰজাৰ ল'ৰাৰ মূৰ কটা গ'ল হয় আৰু যদি মন্ত্ৰীৰ ল'ৰা গাঁতত নপৰিল হয় মন্ত্ৰীৰ ল'ৰাৰ মূৰ কটা গ'ল হয় এই কাহিনীটোৱে প্ৰমাণ কৰে যে আমাৰ লগত যি হয় ভালৰ কাৰণে হয় কিন্তু আমি এই মুহূৰ্তত গম নাপাওঁ যে আমাৰ লগত ভাল হৈছে নে বেয়া হৈছে গম পাম পিছত গম পাম আমি যেতিয়া আকৌ উভতি চাম পিছলৈ আমাৰ লগত কি হৈছিল তেতিয়াই গম পাম